নিউজ আছামিটৰ দ্বিতীয় বৰ্ষপতি অনুষ্ঠানত যুৱ সাংবাদিক সাজিদ আহমেদক নিউজ আছামিটৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা। নিউজ আছামিটৰ সম্পাদকৰ দৰে গুৰুদায়িত্ব অৰ্পণ কৰাৰ পিছতে চেনেলটোৱে এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। যাৰ পৰিপ্ৰেক্ষিতত চাৰকাত অনুষ্ঠিত নিউজ আছামিটৰ দ্বিতীয় বৰ্ষপতি অনুষ্ঠানত সাজিদ আহমেদকো নিউজ আছামিটৰ পৰিয়ালে শলাগ জনাই সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় যুৱ সাংবাদিক নেত্ৰজিৎ বৰা। বহু ঘাত প্ৰতিঘাতক নেওচি 2 বছৰে নিউজ 2 বছৰ পাৰ কৰিলে। 2 বছৰত বহুতে চেনেলটোৰ ক্ষেত্ৰত কাম কৰি আহিছিল আৰু মই এই চেনেলটোত সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ মাত্ৰ 6 মাহ হৈছে আৰু 6 মাহত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি পাইছোঁ আৰু যিসমূহ বাতৰি সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা পাইছোঁ আৰু আজি দ্বিতীয় বৰ্ষপতি অনুষ্ঠান মৰিগাঁও জিলাৰ মায়ঙৰ চনকাৰ এটা সুন্দৰ পৰিৱেশত আয়োজন কৰিছিল। গুৱাহাটীৰ এগৰাকী যুৱ সাংবাদিক তাৰ্কিক নেত্ৰজিৎ বৰা আমাৰ সৈতে এই অনুষ্ঠানত উপস্থিত হৈ বৰ্তমান সংবাদ জগতৰ অসমৰ সংবাদ জগতৰ বহু কথাই তেওঁ কৈ গৈছে।